আপোনালোক সকলোকে মই চুমি নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি বীৰৰ বাৰ্থডে, সেইকাৰণে আজি সোনকালে উঠিলোঁ আৰু কাম বনবিলাক বহুত ওলাই আছে। এতিয়া কৰি আছোঁ লাহে লাহে, মানে সন্ধিয়ালৈ আমাৰ বাৰ্থডে অনুষ্ঠানটো পতা হ'ব মন্দিৰত। আপোনালোকক যিহেতু জনাইছিলে আগৰ ভিডিঅ'ত যে বীৰৰ বাৰ্থডেটো আমি মন্দিৰতে পাতিম, আৰু সেইকাৰণে আয়োজন কৰি থকা হৈছে। আৰু আজি সকলোখিনি হ'ল, কিন্তু মানুহজন গৈছে এতিয়া কেঁচা শাক পাচলি আনিবৰ কাৰণে। ঘৰৰ খুৰাহঁতেও সহায় কৰি মেলি দিছে, বাইদেউহঁতে আহিব অকণমান দেৰি পাছতে। আৰু অকণমান ডেক'ৰেশ্যন কৰি, মানে ভালকৈ কৰা নহ'লে, কালি ৰাতি হ'ল, মানে 1টামান বাজিলে, সেইকাৰণে কৰা নহ'ল ভালকৈ। ৰাতি 1টামান বজাত আমি ডেক'ৰেশ্যনটো কৰিবলৈ আৰম্ভ কৰিছিলোঁহে, কৰা নহ'ল ভালকৈ। অকণমানকৈ কৰিলোঁ, আপোনালোকক দেখুৱাব। এনেই অলপীয়াকৈ, আৰু যিহেতু আমাৰ কোৱাৰ্টাৰটো একেবাৰে ঠেক, আৰু ইয়াত একো বিশেষকৈ কৰা নহয়, বিশেষ কৰা নহ'ব, কেকটো কাটিম অকল। আৰু সেইকাৰণে মানে ইয়াত অকণমান এনেই কৰি দিছোঁ আৰু দেখিবলৈ ধুনীয়া লগাকৈ। আৰু বাকী সকলোখিনি অনুষ্ঠান, নাম প্ৰসংগ সকলো মন্দিৰতে হ'ব, সকলোখিনি আপোনালোকক দেখাই থাকিম। আৰু এতিয়া বীৰ বোলে, মানে দুপৰীয়া অকণমান সোমাই দিলোঁ, নহ'লে গধূলি বীৰে আমনি কৰিব, সেইকাৰণে। আৰু ঘৰৰ পৰা কালি ৰাতি দেউতাহঁতে ফাইনেল কৰিলে যে দেউতা, পেহা আৰু লগত এজন নিচাদো আহিব। তেওঁলোকে আহি আছে, এতিয়া পাবহি। আৰু সেইকাৰণে মই ভাত পানী সকলোখিনি তেওঁলোকে আহি খাবহি কাৰণে অকণমান যোগাৰ কৰি লওঁ। বাকী চোৱাখিনি আপোনালোকক দেখুৱাই থাকিম সকলোখিনি। এইখিনি আছিল আগদিনাখন ৰাতিৰে ভিডিঅ'। ইয়াৰ মই ভিডিঅ' এটা আগতে আপলোড কৰিছিলোঁ, কিন্তু কিবা এটা কাৰণত ইছ্যু অহাৰ কাৰণে ডিলিট কৰিবলগীয়া হ'ল। সেইকাৰণে ইয়াতে অকণমান এড কৰি দিলোঁ, আপোনালোকেও চাই ভাল পাব।
অকণ দূৰৰ পৰা কৰিব লাগিব দেই। Happy birthday to you. Happy birthday to you. Happy birthday to me. Happy birthday to you. সি অকৰা লাগিছে কি হৈছে বোলে।
নন্দ হৰি গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰোঁ আমি লক্ষ্য নমস্কাৰ পদ্ম সমনাভিজাৰ নমো বাৰম্বাৰ নমো পদ্ম তীব্ৰ মালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভগতৰ ভয়হাৰী দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পায় কৰোঁ বন্দন প্ৰভু তোৱা পায় কৰোঁ বন্দন কৈছে বোলে পৰম বান্ধৱ শৰীৰৰ নাম লয় যি অবিশ্ৰান্তৰ শতকাৰ্য সাতিবে লেখা প্ৰতিপতি লোৱা হাতৰ লেখা প্ৰথমে ধৰিব পাতকৰ চৰিত পূৰ্ণ অদ্ভুতময় বিষয়ত বাঢ়িব বিৰকতি কৃষ্ণত বাঢ়িব প্ৰেম ভগতি উপজাই ব্যাধি বৈষ্ণৱী জ্ঞান মায়াক ধৰিয়া কৰি নিৰ্যাত চৈতন্যমূৰ্তি পুৰানন্দ হৈ থৈ বন্ধ নামত একো কৰি যে নাম সেই কৃষ্ণ জননিষ্ঠ কৰি আপোনাৰ নাম পাহন আচৰন্ত হৰি ৰাস অৱতাৰ পদে বহনি নিশ্চয় মহমে ধৰ্মৰণ্য দহিয়া ভস্ম কৰয় এনেহেন মধুৰ মধুৰ সুমধুৰ নামৰ অন্তৰত সেউকী সমস্ত উত্তম প্ৰাৰ্থনা জনাই আপোনাৰ হ'ব চৰণত অৰ্থাৎ নামৰূপী জনাৰ্দনৰ চৰণত সন্নাপূৰ্ণ হৈছে এই নামৰ দ্বাৰা তাৰ সমস্ত ৰোগ হোগ মাৰি মোৰ উপচকৰ প্ৰতাপ দহ দুখ কালৰ দুখ দ্ৰব্য দুখৰ পৰা নিবৰ্তমান কৰি কোনো প্ৰমাদৰ ভাগি নকৰি খেতিয়ে পঠাই চাকৰি বাকৰি কামে বনে মনে গাই শিক্ষাই দীক্ষাই ধনে ধনে জাহানে বাহনে পথ প্ৰবাসে সকলো ফালৰ পৰা জয়যুক্ত কৰি পূবে পশ্চিমে উত্তৰ দক্ষিণে সকলো ফালৰ পৰা জয়যুক্ত কৰি বহু গোবৰ্ধন পৰ্বত ধৰি গোপীসকলক ৰক্ষা কৰা দৰে ঘৰখনো যেন সবাওকে ৰক্ষা কৰিব এই প্ৰাৰ্থনা কৃষ্ণ হৰে আৰু কাৰণ হৈছে বোলে তাৰ আজি এই বালকৰ জন্মদিন উপলক্ষে আপোনাক ভগত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি যি স্বৰূপে আদৰি আনি সাদৰি ভূৱে চৰণত সেৱা পতনত গৈ ৰীতি পূজা অৰ্চন বন্ধন দে সমপন্ধাইছে সাহিত্য আত্মনিবেদন পদহে মানে নবিধ ভক্তি ভাৱ কৰিব লাগিছিলে তন্তু পৰা নাই নিজ ইয়াতে চিনমাত্ৰ এভাগি সেৱা যাচিছে
এই সেৱাতে আপুনি সন্তুষ্ট হ'ব। আপুনি সন্তুষ্ট হ'লে প্ৰভু ভগৱন্ত তুষ্ট হৈ সেৱকীৰ সম্বন্ধিতে আশীৰ্বাদ প্ৰদান কৰিব প্ৰাৰ্থনা কৃষ্ণ হৰে